প্ৰথমে টিপিব লাগে, তাৰপিছত লগাব লাগে, তাৰপিছত জোৰে জোৰে কৰিব লাগে। অলপ পিছত দেখিব বগা বগা পদাৰ্থ বাহিৰত ওলাইছে। তেতিয়া গম পাব দাঁত ব্ৰাছ কৰা হৈছে। মাইনা প্ৰথমে টিপিব লাগে, তাৰপিছত লগাব লাগে, তাৰপিছত যিখিনি বগা বগা পদাৰ্থ ওলায় সেইখিনি তহঁতৰ নিচিনা লেওৰা ছোৱালীবিলাকৰ মুখত পেলাই দিব লাগে। বেয়াটো নাভাবিবা, মই কলগেটৰ পিকৰ কথাই কৈছিলোঁ। তহঁতৰ নিচিনা ছোৱালীৰ গাত পেলাই দিব লাগে। সকলোৰে এটাই কথা, বিয়া নপতাতেই কঁকালৰ বিষ। কি মানে? চোৱা মাইনা, মই বিশেষ কথা নকওঁ। বাপেক সদায় বাপেকেই হয়। বাপেকক কেতিয়াও জ্ঞান দিব নাযাবা। তুমি যিখন কলেজত বৰ্তমান পঢ়ি আছা সেই কলেজখনত মই প্ৰফেচাৰ কৰি ৰিটায়াৰ হৈ ওলাই আহিলোঁ। If you are bad, I am your dad. তুমি যিমানখিনি জ্ঞানৰ অধিকাৰী তাতকৈ ওপৰ লেভেলৰ জ্ঞানৰ আমি অধিকাৰী। ডোন্ট বি অভাৰ স্মাৰ্ট, ঠিক আছে? তোমাৰ এই ফকতীয়া জ্ঞানৰ আমাৰ কোনো দৰকাৰ নাই, যিবিলাকৰ কোনো অৰ্থ নাই। চ' তোমাক মই বাৰে বাৰে কৈ আছোঁ, বেছি অভাৰ স্মাৰ্ট হ'ব নাযাবা, নহ'লে পেনে চেনে হাগি দিবা। আৰু তুমি কিবা এটা ভিডিঅ' বনাই ভিডিঅ'টো শেষত যে টপককে চিঞৰা, বুজি পাইছেনে গাইজ? এই কথাটো আমি তোমাক সুধিব লাগে, তুমি আমাক নহয়। কাৰণ তোমাৰ চেহেৰাটো দেখি মোৰ এনেকুৱা লাগে যেন তোমাৰ কঁকালৰ বিষ বহুতেই বেছি। মই বুজাই দিছোঁ শুনা, এই ফকলীয়া সৰু পেণ্টা পেণ্টি কালতে যেতিয়া এই যাওঁ বননিত গৈ হাবিত গৈ বেছিকৈ চাপৰিবলগীয়া হয় ন, তেতিয়া এই কঁকালৰ বিষটো অতিয়ে বেছি হয়। আৰু ইমান এই সৰু ফকলীয়া কালতে বেছি এনজয় কৰিব নাযাবা, তেতিয়া এই পিছত গৈ মালিকৰ পৰা থিয়া গুৰ খাই খাই মৰিবা। এই বিহুত যে চুৰবিলাক থাকে যে, সিহঁতে বেলেগৰ ঘৰৰ হাঁহ মুৰ্গী ছাগলী চুৰ কৰি, সিহঁতৰ এটা টাৰ্গেট থাকে। প্ৰত্যেকবাৰ মানে বিহু আহিলে তাৰ ঘৰৰ ছাগলী চুৰ কৰিম, তাৰ ঘৰৰ মুৰ্গী চুৰ কৰিম। বাইদেউ চাওক, ভালকৈ কৈছোঁ, আপুনি অসমত থাকি ছ'চিয়েল মিডিয়াটো হ'ল বুলি তাত এনেই ভিডিঅ' বনাই বাংলাদেশীৰ নিচিনা কথা নক'ব। মাঘৰ বিহুত চুৰ কৰাটো, সৰু কিবা বস্তু এটা চুৰ কৰাটো অসমৰ মানুহৰ পৰম্পৰা। আপুনি হয়তো সৰুতে নিশিকিলে যে পৰম্পৰা মানে কি। আৰু আপুনি নেলাগে, হাজাৰটা মানুহে যদি আহি ছ'চিয়েল মিডিয়াত টেটু ফালি ফালি মৰি যায় ন, যে মাঘৰ বিহুত চুৰ কৰাটো বন্ধ কৰিব লাগে, তেতিয়া কোনেও বন্ধ নকৰে আৰু নুশুনে। আৰু মাঘৰ বিহুৰ দিনাখন আপোনাৰ ঘৰৰ পৰা যদি কোনোবাই কিবা এটা বস্তু চুৰ কৰিও আনিছে ন, যদি এডাল খৰি বা এটা জাতিলাও বা এটা ৰঙালাও বা এটা হাঁহ চুৰ কৰি আনিছে, আপুনি কেতিয়াও দুখীয়া হৈ নাযায়। ঠিক আছে? আপোনাৰ সেইটো ভাগ্য যে অসমত থাকি আপোনাৰ ঘৰৰ পৰা কোনোবা অসমীয়া মানুহ এটাই কিবা এটা মাঘৰ বিহুৰ দিনাখন চুৰ কৰিব আহিছে। আকৌ তাকে নুবুজি আপুনি ছ'চিয়েল মিডিয়াত এনেই বক্সুদি ফালি আছে। আৰু সিহঁতে বেলেগৰ ঘৰৰ বেৰা লৈ কিনে, খৰি নাই সিহঁতৰ, বেলেগৰ ঘৰৰ বেৰা ভাঙি কিনে সিহঁতে মানে জুই জ্বলাব। বাইদেউ আপুনি এইটো পাহৰি নাযাব, আপুনি অসমত জীয়াই আছে, বাংলাদেশত নহয়। ইয়াত অসমত থাকিলে মাঘৰ বিহুৰ দিনাখন আপোনাৰ ঘৰৰ পৰা কোনোবাই এডাল হ'লেও বা কিবা এটা হ'লেও চুৰ কৰিব আহিবই। কাৰণ এইটো অসমৰ পৰম্পৰা। তাৰ মানে এইটো নহয় যে কাৰোবাৰ ঘৰত খৰি নাই, কাৰোবাৰ ঘৰত পাচলি নাই, কাৰোবাৰ ঘৰত হাঁহ নাই, ঠিক আছে? অসমৰ মানুহৰ ঘৰত ইমান খৰি আছে, আপোনাক জেগাতে পুতি থ'ব। আৰু অসমত এনেকুৱা মানুহ আছে, আপোনাৰ গাঁৱত যিমানখিনি হাঁহ আছে ন, একেলগে স্পটত কিনি লৈ আপোনাৰ ঘৰত ভোজ বনাই খুৱাই থৈ আহিব। আৰু চাওক, মাঘৰ বিহুৰ দিনাখন আপোনাৰ ঘৰৰ পৰা যদি কোনোবাই এডাল খৰি চুৰ কৰি আনিব গৈছে, তাৰ মানে এইটো নহয় যে আপোনাৰ ঘৰৰ পৰা সি খৰি চুৰ কৰি আনি গোটেই বছৰটোলৈ সাঁচিব বিচাৰিছে। মাঘৰ বিহুৰ দিনাখন এডাল খৰি চুৰ কৰি আনি মেজিত জ্বলাই ফুৱাই যিটো আনন্দ পোৱা যায়, সেইটো হয়তো আপোনাৰ নিচিনা মানুহে বুজি নাপাব। আৰু সেইকাৰণে আপুনি ডাঙৰ মটিভেশ্যনেল স্পীকাৰ নিচিনা বনি আপুনি ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই লেকচাৰ দি টেটু ফালি থাকিলে তাত কোনো কাম নহ'ব। কাৰণ অসমৰ ল'ৰাবিলাক ইমানো যে ভয়াটো নহয়, আপোনাৰ নিচিনা এজনী মানুহৰ কথা শুনি অসমৰ ৰীতি নীতি পৰম্পৰা বাদ দি খৰি চুৰ কৰা বাদ দি দিব। আপোনাৰ নিচিনা যিমান মানুহ আহি ছ'চিয়েল মিডিয়াত নামি চিঞৰি চিঞৰি টেটু ফালি দিয়ে না, কাম নহ'ব। আজিৰ পৰা আহিবি নহয় বিহুত, তেতিয়া চাবি ভুলকা বা লৈ কিনে ৰখি থাকিম, কিন্তু সোমাই দিম পিছফালে। আপুনি যে ক'লে এইবাৰৰ পৰা খৰি চুৰ কৰিবলৈ গ'লে আগফালে পাছফালে বাঁহ ভৰাম হা, আমাৰ ল'ৰাবিলাকৰ ন আগফালে পাছফালে দুটা ফুটা নাথাকে, আপোনালোকৰ থাকে। গতিকে সাৱধান, এই ল'ৰাক আগফালে পাছফালে বাঁহ ভৰাবলৈ খুব লওঁতে লওঁতে আপোনাৰ আগফালে পাছফালে কোনোবাই ভৰাই থৈ গুচি যাব।
তো গাইজ তোমালোকৰ কাৰণে এই সৰু ভিডিঅ'টো লৈ আহিলোঁ ভিডিঅ'টোত বজোৱা বাজনাকেইটা চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা আৰু এই ভিডিঅ'টো অনাৰ কাৰণে এটাই মানে মই এটা দীঘল ভিডিঅ' এডিটিং কৰি আছোঁ পৰহিলৈ মানে আহি যাব সেইটো ভিডিঅ'ৰে এইটো পাৰ্ট আছিলে কিন্তু মই আপলোড কৰি দিলোঁ যাতে তোমালোকে আমনি নাপাওঁ মানে বহুতে মেছেজ কৰি থাকে দাদা জল্দি ভিডিঅ' দিবা সেইকাৰণে মই এই ভিডিঅ'টো পটককৈ আপলোড কৰি ল'লোঁ কাৰণ দীঘল ভিডিঅ' এডিটিং কৰোঁতে অকণমান টাইম লাগে পৰহিলৈ মানে আহি আছে সেইটোৰে পাৰ্ট আছিলে এইটো তো মই এইটো আপলোড কৰি ল'লোঁ তো যদি কোনোবা নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিবা কাৰণ মই তেতিয়া পৰহিলৈ বা চতদিনলৈ ভিডিঅ'টো দিলে তোমালোকে জল্দি চাব পাৰিবা চ' মই ভিডিঅ'টো দি ল'লোঁ তো বেয়া নাপাব গাইজ আৰু যদি ভিডিঅ'টো ভাল লাগিলে দেন প্লিজ এটা লাইক কৰি ল'বা আৰু কেনেকুৱা লাগিলে এটা কমেণ্ট কৰি জনাই যাবা তো আকৌ লগ পাম সেই দীঘল ভিডিঅ'টোত এতিয়ালৈ বাই বাই লাভ ইউ বাই বাই